Hello everyone, মই পিংকি স্বাগতম জনাইছো পিংকিৰ অন্য এটি মিনি ব্লগলে আৰু আজি বহুত দিনৰ মূৰত এয়া দেখিছেনে দা লৈ পিনে হাবিলে যাবলৈ ওলাইছো দেই খৰি আনিবলৈ বিহু আগতে আনিছিলো শেষ হৈ গ'ল আৰু এইফালে আলহী মা চাই দিয়ক হাই বিচাই যাও এফালে আমাৰ আলহী মা দেই আমাৰ মানে নিচাদৰ ঘৰ বাইদেউ ভাগৰ মানে মোৰ জাজনী মা আছে তো মায়ে আৰু এইফালে খুৰীদেউ বাইদেউ এনেকৈ ওলাইছোঁ আৰু দেই তো হাবিলে গৈ পিনে আপোনালোকক দেখাম দেই একদম ভয়ানক হাবি আৰু এতিয়া এইফালে নদীৰ ফালে পাৰ হৈ যাব লাগিব দেই আমাৰ তেহেঁতি আকৌ একদম মাছ ধৰাত ব্যস্ত হৈ আছে ভণ্টিহেঁতি ঠাণ্ডা নে খুৰী ঠাণ্ডা ঠাণ্ডা চপ্পলযোৰ লৈ যাওঁ নহ'লে আকৌ হাবিত লাগিব নহয় ৰাইট আৰু এতিয়া এইখন পথাৰ পাৰ হৈ আহিলোঁ দেখিছেনে আৰু এতিয়া এইখন চাহ বাগান আৰু তাৰপিছত সেইখন হাবিত সোমাম আৰু আৰু ফাইনেলি আমি হাবিৰ মাছ পালোহি দেখিছেনে গাইজ একদম হাবিখন দেখিছেনে কিমান ডাঙৰ বহুত বেছি ডাঙৰ আৰু দেখিলে ভয় লগা হাবি আৰু দেই তো এনেকৈ বিচাৰিলোঁ অলপ খৰি আৰু আজি বিশেষকৈ বেছি ভয় খালোঁ দেই এজন ক'ৰবাৰ মানুহ এজনে আহি পৰা চিঞৰি চিঞৰি কিবা কিবি গালি দিলে ভয় চততে গোটেইকেইজনী ফেঁপুৱা লাগিলে আৰু খৰি ইমান বিচৰা নহ'ল বাৰু তথাপিও খুৰীহঁতি পালে তো মইহে সিমান খৰি বিচাৰিব নোৱাৰিলোঁ ইমান মাজত সোমাব নোৱাৰোঁ আৰু সোমালেও মানে উলিয়াব নোৱাৰোঁ লতাবিলাকে নিব নোৱাৰি সেয়া মোৰ খৰি দেখিছেনে এইফালে এইফালে খুৰীহঁতি আৰু এইফালে মায়ে নি আছে খৰি খুৰীহঁতৰ মইহে এইকেইডাল আৰু তো আজিলৈ আহিছোঁ বাই